Hi friends, welcome to my channel. আজি মই আপোনালোকক দেখুৱাম সৰিয়হ দি কেনেদৰে ঢেকীয়া শাকৰ আঞ্জা বনাব পাৰে। সকলোৱে এই ৰেচিপিটো বনাব জানেই, তথাপিও মই কেনেদৰে বনাইছো এবাৰ চাওকচোন। সৰিয়হ দি ঢেকীয়া শাকৰ আঞ্জা বনাবৰ বাবে আমাক লাগিব অলপমান ঢেকীয়া, এই আমি বাছি লৈছোঁ। অলপমান সৰিয়হ তিয়াই লৈছোঁ। 4টা বইল কৰি লোৱা আলু, 2টা বিলাহী, এচামুচ হালধি, নিমখ আন্দাজ মতে আৰু এইকেইটা মিঠি গুটি লৈছোঁ। প্ৰথমে সৰিয়হখিনি পিচি ল'ব লাগিব। সৰিয়হখিনি পানীৰ পৰা টুকি এনেদৰে দি তাত অলপ পানী দি আমি পিচি ল'ম। সৰিয়হ আপোনালোকে এনেদৰে পানী দি পিচি ল'ব। এতিয়া শাক আৰু বিলাহীখিনি এনেদৰে কাটি লৈ আলুকেইটাও ভাঙি ল'লোঁ। তাৰ পাছত এখন কেৰাহীত অলপ তেল দি গৰম হ'বৰ বাবে দিছোঁ। তেল গৰম হোৱাৰ পাছত তাত মিঠি গুটিকেইটা এনেদৰে দি দিছোঁ। প্ৰথমতে তেলত বিলাহীখিনি দি ল'ব লাগিব। বিলাহীখিনি অলপ সিজা যেন পালে তাত শাক আৰু আলুখিনি এনেদৰে দি লৰাই দিব। তাৰ পাছত তাত নিমখ আৰু হালধিখিনি এনেদৰে দি লৰাই দিব লাগিব। এইখিনি অলপ সিজা যেন হ'লে তাত পিচি থোৱা সৰিয়হখিনি এতিয়া এইখিনি এনেদৰে লৰাই ঢাকি দিব। মাজে মাজে ধৰিবৰ বাবে এনেদৰে লৰাই থাকিব লাগিব। তাৰ পাছত তাত এনেদৰে এমগ পানী দি লৰাই দিব। পোন্ধৰ মিনিট সময়ৰ পিছত আঞ্জাখিনিত অলপ উতল আহিলে তাত এনেদৰে নেমুৰ ৰস দি দিব। এতিয়া গেছৰ ফ্লেম অফ কৰি দিব লাগিব। এয়া সৰিয়হ দি বনোৱা ঢেকীয়া শাকৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ আৰু